আৰক্ষীৰ ঘৰতে সেক্স ৰেকেট। নাৰী দেহ ব্যৱসায়ীৰ ৰূপত এইবাৰ স্বয়ং এগৰাকী আৰক্ষী বিষয়া। বশিষ্ঠৰ স্বৰ্গপুৰৰ CID আৱাসগৃহত নাৰী দেহৰ ৰমৰমীয়া বেহা। নাৰী দেহৰ ঘাটি উৎখাত কৰিবলৈ মাৰ বান্ধি ওলাই আহিল বশিষ্ঠ লতাকটাৰ স্বৰ্গপুৰৰ বাসিন্দাই। প্ৰথমে আপোনালোকক দেখুৱাইছো মাস্ক পৰিহিত এই লোকজনৰ চৰিত্ৰ। স্বয়ং অসম আৰক্ষীৰ খাকী পোছাক পৰিহিত 11 APBNৰ আৰক্ষী বিষয়া। নাম কামালউদ্দিন আহমেদ। লতাকটাৰ স্বৰ্গপুৰৰ নামঘৰ পথৰ এই কোৱাৰ্টাৰতে দীৰ্ঘদিনেই ছেক্স ৰেকেট চলাই অহা ভয়ংকৰ তথ্য ফাদিল কৰিলে চক্ৰটোৰে এইগৰাকী যুৱতীয়ে। এজনী ছোৱালীক মই গধূলি 5টাৰ পৰা ৰাখিছোঁ মোৰ দোকানৰ ওচৰত, কাৰণ মোৰ ল'ৰাটোৰ মোবাইল ব্যৱহাৰ কৰিছিল আৰু ছোৱালীজনী যে নাই এই মানুহখিনি কিন্তু বিচাৰা নাই। যিজনী ছোৱালীক তাৰমানে এওঁলোকে লৈ আহিছিলে মৰিগাঁৱৰ মায়ঙৰ পৰা, সেই ছোৱালীজনীয়ে এওঁৰ ল'ৰাজনক কৈছে, দাদা আপোনাৰ ফোনটো দিয়কচোন, মই বিৰাট বিপদত পৰিছোঁ, মই এটা ফোন কৰিম। চ' তেওঁ ফোনটো দিলে, ফোন কৰিলে, কৰাৰ পিছত আমাক গোটেইখিনি কথা ক'লে যে এনেকুৱা কথা। ৰাইজৰ ৰোষত পৰিল চক্ৰটোৰে জড়িত 3 যুৱতী। আৰক্ষীয়ে আটক কৰিলে ছেক্স ৰেকেট চলোৱা কামালউদ্দিন আৰু পত্নীক। ৰাইজৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হ'ল স্থানীয় আৰক্ষী। আটক কৰিলে নাৰী দেহ ব্যৱসায় চলোৱা আৰক্ষী বিষয়াসহ আৰক্ষী পত্নী 3 যুৱতীক। কি বেজে ছোৱালী 3জনী পাইছে, 2জনী। মই একো ব্যৱসায় চলোৱা নাই, মই বৰ্তমান চাকৰি কৰোঁ। কিন্তু এতিয়া মই আজি সত্যনাৰায়ণ পূজা আছিল, যিজনী ছোৱালী আহিছিলে কালি আহিছে, তাই কি হিচাপত কি ফচাব বিচাৰিছে মই নাজানো। এজনী মোৰ দোকানত থাকে আৰু এজনী ঘৰতে থাকে। কেৱল নাৰী দেহ ব্যৱসায়ীৰ ঘাটিয়ে নহয়, আৰক্ষী কামালউদ্দিনৰ কোৱাৰ্টাৰত ওলাল কেকু সাপো। হয়, চাওক এইডাল কেকু সাপ। দুষ্প্ৰাপ্য কেকু সাপ উদ্ধাৰ হোৱা ঘটনায়ো সৃষ্টি কৰিলে ৰহস্যৰ। পুলিচৰ মানুহে এনেকুৱা ধৰণৰ যে মানে দুৰ্নীতি কৰি আছে আমি গম পোৱা নাই। তেওঁলোকে কেকু সাপ ব্যৱহাৰ কৰি আছে, বিক্ৰী কৰি আছে ইয়াৰ পৰা ৰাখি, বা বেলেগ দেশৰ পৰা বা ছোৱালী ক'ৰবাৰ পৰা আনি ইয়াত ছোৱালী নাৰী ব্যৱহাৰ ইয়াতে মানে চলাই আছে, তেওঁলোকে আমি গম পোৱা নাই। মহানগৰীৰ বিভিন্ন প্ৰতিষ্ঠানত কাম দিয়াৰ প্ৰলোভনেৰে আন বহু জিলাৰ যুৱতীক এই নিষিদ্ধ বেহাত জড়িত কৰা অভিযোগ উঠা আৰক্ষী কামালউদ্দিনৰ উচিত শাস্তি বিচাৰিছে ৰাইজে। ব্যুৰো ৰিপৰ্ট NKTV।